মোৰ ওপৰত নাৰিকল পৰিলে हेलो एवरीवन वेलकम बैक टू माय चैनल और आज रातिपुवाते उठी मैं ब्लॉग स्टार्ट दिसो माने रातिपुवाते उठी ए कारणे दिलो कारण এতিয়া যে মই ব্লগটো স্টার্ট নিদো মোৰ পিছলে মানে ইন্ট্ৰো পাৰ্ট কেতিয়াও বনোৱা নহয় স্টার্ট দিম বুলি থাকুনে তেনেকে থাকি যায় আৰু মেইন আজি ব্লগটো বনোৱাৰ মোটিভটো হৈছে মোৰ মানে দুই জায়গাত যোৱাৰ কথা আছে তো ৰাতিপুৱাটো মই এতিয়া যামেই কিন্তু পিছবেলাৰ যেটো যাম হেতু মোৰ কনফার্ম হোৱা নাই এতিয়ালৈকে যোৱাটো যদি যাওঁ তেতিয়াটো মই দুই জায়গায় মোৰ ব্লগটো মই দিম আপোনালোকে চাবলৈ পাৰিব কেনেকুৱা হয় জায়গা কি হয় ৰাতিপুৱাটো কিন্তু কনফার্ম হয় এতিয়া যাম মানে অলপ পিছত সেইকাৰণে ভাবিলো ব্লগটো স্টার্ট দি লওঁ তো আপোনালোকেও চাই থাকক দিনটোত কি কিনো কৰোঁ গাইজ মই এতিয়া যাবলৈ ওলাইছোঁ আৰু মই এতিয়া যাম আচলতে আমি মোৰ পেহী ছোৱালীজনীৰ লগত যাম আৰু পাপা যাব তো আমি যাম মই এতিয়া যাম মানে মন্দিৰ এটালৈ যাম এই মন্দিৰটো বহুত বেছি জাগ্ৰত আৰু ঐতিহ্যমণ্ডিত এটা মন্দিৰ আৰু বহুতখিনি মানুহ এই মন্দিৰটোলৈ আহিছে চাগে বহুতে চিনি পায় আৰু কিন্তু বহুত সংখ্যক মানুহে চিনি নাপায় গম নাপায় আচলতে এই মন্দিৰটোৰ কথা যদি আপোনালোকে আহিব বিচাৰে দেন এই মন্দিৰটোলৈ আহিব পাৰে নিশ্চয় ভাল লাগিব আৰু ভিডিঅ'টো চাই থাককচোন আপোনালোকে গম পাব মই ক'লে যাওঁ ও মা যাওঁ দেই গাড়ীখন নেকি কিবা এটা হ'ল বা সেইখন নেকি গাড়ী তো সেইকাৰণে ৰখি আছোঁ ৰাস্তাত কিবা হয় জানো বেছি দূৰ নাছিলে আৰু অকণমানহে আছিলে মোৰ লগত যে এবাৰ মানে কিবা এটা নহয় কিবা এটা হৈয়ে আছে মানে অ'ত ক'ৰবাত যাওঁ কিবা এটা হয় সঁচা এতিয়া ৰ'ব আপোনালোকে ৰাস্তাটোকে দেখুৱাওঁ এয়া আমি দেওপানী মন্দিৰ সোমাইছোঁ এইখন মেইন গেটখন হয় এয়া গৈ আছোঁ এতিয়া এইফালে চাইডে দোকানবিলাক আছে মানে যিবিলাক আমি পূজাৰ বস্তু কিনিব পাৰোঁ সেইবিলাক তেনেকুৱা দোকানবিলাক আছে এয়া গৈ আছোঁ তাৰপিছতে এতিয়া এডোখৰত আছিলে এখন হস্পিটেল তাৰপিছতে এইফালে মন্দিৰ আছে আকৌ এটা এইটো এটা মন্দিৰ তাৰপিছত এতিয়া গৈ আছোঁ এতিয়া আমি এইফালে দেওপানী মন্দিৰৰ ওচৰ পাইছোঁ এইফালে চাইডত গোটেই দোকান আছে এইখিনি দোকান এইখন মেইন গেটখন সোমাই আহিছোঁ মন্দিৰৰ ভিতৰলে আচলতে ইয়াত এনেই আপোনালোকে বহুত বেছি ইয়াত পাৰ আৰু ছাগলী এইখিনি দেখিব কিন্তু এতিয়া লকডাউনৰ কাৰণে আৰু কৰোনাৰ এইটো কাৰণে ছাগলী আৰু পাৰবিলাক আচলতে ক'ৰবাত গুচি গ'লগে চাগে সেইকাৰণে দেখি নাপাব এয়া মন্দিৰৰ একেবাৰে সন্মুখ ভাগ এয়া এতিয়া আপোনালোকে আহিয়ে পাবহি ফাৰ্ষ্টত এজোপা গছ বৰগছ এজোপা তাত চবেই ফিটা বান্ধে তাৰপিছতে এইফালে চাকি য'ত দিয়ে সেয়া পাব তাৰপিছত চাকি গছ দি লওঁ এতিয়া আপোনালোকে চাই থাকক আৰু এইফালে আছে এতিয়া এইফালে যিটো আপোনালোকে ফ্ৰণ্টত যিটো দেখি আছে তাতে ফল মূলবিলাক তেওঁলোকে ধুই মেলি কাটি দিয়ে বাট এতিয়া কৰোনাৰ কাৰণে সেইখিনি কাম নিজে কৰি ল'বলগীয়া হৈছে তেওঁলোকে কোনো ধৰণৰ ফল মূল কাটি বা ধুই দিয়া নাই আৰু এইফালে হৈছে মেইন মন্দিৰ ভাগ য'ত দুৰ্গা মাৰ মূৰ্তি আছে ইয়াত তাতে কিন্তু আমাক মানে ভিডিঅ' কৰিবলৈ নিদিলে সেইকাৰণে মই ভিতৰৰ সেইখিনি আপোনালোকক দেখুৱাব নোৱাৰিম জাষ্ট মই বাহিৰৰ পৰা অলপমান দেখুৱাই দিছোঁ আৰু এইজোপা যে যিজোপা গছ দেখিছে আপোনালোকে এই বৰগছজোপাত আচলতে সকলো মানে মানুহৰ এটা জনবিশ্বাস আছে
এতিয়া ইয়াৰ শিপাত মানে ৰঙা ফিটা যদি আমি বান্ধো যিটো উইচ মানে আমি ভাবি লৈছোঁ সেই উইচটো পূৰ্ণ হয় আমি মনৰ কামনাখিনি আচলতে একে উশাহতে বান্ধিব লাগে শিপাত বান্ধিব লাগে সেইটো আচলতে জনবিশ্বাস হয় সকলোৰে আৰু ইয়াত কোনে আহে তেনেকৈ ৰঙা ফিটা ইয়াত বান্ধে তাৰপিছত যেতিয়া আমাৰ উইচটো সম্পূৰ্ণ হৈ যায় যদি হৈ যায় তেতিয়া আহি পেলাই আকৌ এই ফিটাডাল খুলি দিবহি লাগে আমাৰ দুগৰাকী দেখিব আপোনালোকে ভিডিঅ' কৰি আছা তুমি এয়া দেওপানীত চাকি তাকি দি হ'ল তো এয়া যাবলৈ লৈছোঁ এতিয়া আৰু গাড়ীখনো ঠিক হ'লগৈ লাষ্টত ব'লক আৰু এটা কথা আপোনালোকে চাগে মোৰ ভিডিঅ'বিলাকত বহুত কিবা চৰাই চিৰিকটি হাঁহ চাহৰ বহুত মাত শুনি থাকে ন ডিষ্টাৰ্বেঞ্চো ফিল কৰিব পাৰে মানে আমাৰ ঘৰত বহুত হাঁহ আছে আৰু মই য'ত শ্বুট কৰোঁ সেই ওচৰতে আছে তো সেইকাৰণে ইমান বেছি মাত দি থাকে নহয় তো আপোনালোকে চাগে অলপ ডিষ্টাৰ্বেঞ্চ ফিল কৰে চ' তাৰ কাৰণে মই দুখিত আৰু আপোনালোকে যাতে বেয়া নাপায় গাইজ আপোনালোকে যদি ভাবিছে দেওপানী মন্দিৰলৈ আহিম বুলি নিশ্চয় আহিব পাৰে দেওপানী মন্দিৰলৈ দেওপানী মাৰ মানে মন্দিৰ ভাগ বিশেষকৈ দুৰ্গা মন্দিৰ হয় দুৰ্গা মাক পূজা কৰা হয় তো আপোনালোকে যোনে যোনে বিচাৰিছে যে আহিম বুলি বহুত মানুহে মানে দেওপানী মন্দিৰ তো সেইকাৰণে আৰু ভাল লাগিব নিশ্চয় ভাল লাগিব আপোনালোকৰ আহি পেলাই আৰু বহুত দূৰ দূৰৰ পৰাও মানুহ আহে ইয়ালৈ আপোনালোকে যে আহিম বুলি ভাবিছে তেতিয়াহ'লে যদি আপোনালোকে নগাঁও ফালৰ পৰা আহে তেতিয়া আপোনালোকে ৰঙাজান হৈ পেলাই সোমাই আহিব পাৰিব নুমলীগড় হৈ পেলাই সোমাই আহিব পাৰিব নুমলীগড় হৈ সোমাই আহি ৰঙাজান পাব ৰঙাজানৰ পৰা আপোনালোকে যিটো কাৰ্বি আংলং ছাইডে যিটো আছে সেইফালে আহিব লাগিব গৰমপানী ৰিজাৰ্ভ পাৰ হৈ পেলাই তাৰপিছত আপোনালোকে মই আপোনালোকক ধুনীয়াকৈ এইখিনি মেপত মই স্ক্ৰীণত দি দিম কিমান হেৰি হয় কিলোমিটাৰ হয় কিমান কি হয় সেইখিনি মই ধুনীয়াকৈ দি দিম স্ক্ৰীণত আপোনালোকে চাই ল'ব পাৰিব আৰু যোৰহাট ছাইডৰ পৰা যদি আহে তেতিয়া আপোনালোকে দেৰগাঁও হৈ সোমাই আহি পেলাই গোলাঘাট পাৰ হৈ পেলাই সেই ৰঙাজান পাৰ হৈ সেই তেনেকৈ আপোনালোকে আহিব পাৰিব নহ'লে আৰু এটা ৰাস্তা আছে গোলাঘাট সেইফালে জামুগুৰিৰ ৰাস্তা হৈ পেলাই আহিব পাৰিব জামুগুৰি পদুমণি হৈ পেলাই সেইফালেও আহিব পাৰিব বহুতখিনি ৰাস্তা আছে অহাৰ সুবিধা আছে বহুতখিনি আপোনালোকে ভালদৰে গুগল মেপত যদি চাই লয় তেতিয়া আপোনালোকে নিজেও পাই যাব সেইখিনি হ'লেও মই স্ক্ৰীণত দি দিম ভালদৰে আহিব এবাৰ ভাল লাগিব আৰু আপোনালোক যদি দেওপানী মন্দিৰলৈ আহে দেন বাই বাছ আহিব পাৰিব মানে কমিউনিকেশ্যনৰ সুবিধাখিনি বহুতখিনি আছে বাই বাছ আহিব পাৰিব আৰু নহ'লে ট্ৰেইনত আহিব পাৰিব ট্ৰেইনত আহিলে আপোনালোকে সৰু পথাৰতো নামি পেলাই পদুমণি হৈ পেলাই এইদৰে ওলাব পাৰিব আৰু নহ'লে বোকাজানত নামি বোকাজানৰ পৰাও আহিব পাৰিব বহুত ওচৰ হ'ব সেইখিনি আৰু নহ'লে নিজৰ প্ৰাইভেট কাৰ লৈ আহিব পাৰিব অহাত কোনো মানে প্ৰব্লেম নাই তো কমিউনিকেশ্যনটো বহুত ভাল হয় ভালদৰে আপোনালোকে আহিব পাৰিব আৰু দেওপানী মন্দিৰ ভাগ মানে দুৰ্গা মা সেয়া দুৰ্গা মাৰ আচলতে বহুত মানে ৰজাদিনীয়া হয় মাটিৰ তলৰ পৰা আচলতে পাইছিলে সেয়া মাটিৰ কোন ৰজাৰ দিনা একচুৱেলিকৈ মই নাজানো আৰু মানে গুগলতো তেনেকৈ কোনো হেৰি নাই কোন ৰজাৰ দিনত পাইছিলে কিন্তু সেয়া মাটিৰ তলত পাইছিলে বুলি শুনিছোঁ আৰু বহুত বিশ্বাস কৰে সেয়া মাক গাইজ মই যে কৈছিলোঁ আৰু এটা জেগাত যাম বুলি সেই জেগাটোত একচুৱেলি কি হ'ল মানে কালিৰ ব্লগটো মই আজি আকৌ কণ্টিনিউ কৰিবলগীয়া হ'ল কালি আমাৰ যোৱা নহ'ল মানে কেঞ্চেল হ'ল প্ৰগ্ৰামটো সেইকাৰণে মই কালিৰ ভিডিঅ'টোৰ পৰা আজি কণ্টিনিউ কৰিছোঁ কালিখিনি মই দেওপানী মন্দিৰ গৈছিলোঁ কালি আমি আজি এতিয়া এটা জেগাত যাম সেই জেগাটো ভাবিলোঁ এইটো দেখুৱাওঁ আপোনালোকক আৰু আপোনালোকে চাব পাৰিব ব'লক মোৰ লগতে চাই লওক আপোনালোকেও আহক আমি আহিছিলোঁ ডেইৰী ফাৰ্ম চাবলৈ মানে এতিয়া ডেইৰী ফাৰ্মত সোমামগৈ তাৰ আগতে আমি পাহাৰৰ ফালে আহিলোঁ অলপ চাই যাওঁ বোলো আপোনালোককো দেখুৱাওঁ এতিয়া মই আপোনালোকক দেখুৱালোঁ যে সেয়া আছিলে ৰঙামাটি এতিয়া মানে কি হ'ল এইফালে এইখিনি পাহাৰ আৰু ওপৰলৈ যাব পাৰি কিন্তু মানে ৰাস্তা অলপ বেয়া হোৱাৰ কাৰণে এতিয়া গাড়ীখন বা নিব পাৰে নে নোৱাৰে সেয়া খুৰাৰ লগত আহিছোঁ তো খুৰাই চাবলৈ গৈছে যদি যাবলৈ পাৰোঁ আৰু
আপোনালোকক দেখুৱাব পাৰিম আৰু যাব যদি নোৱাৰোঁ আকৌ ডেইৰী ফাৰ্মলৈ যামগৈ এতিয়া আমি এতিয়া আমি আহি আছোঁ আকৌ পাহাৰৰ তললৈ মানে কি হ'ল গাড়ী চলি আহিব অলপ নোৱাৰিব ৰাস্তাটো অলপ বেয়া সেইকাৰণে খোজকাঢ়ি আহি আছোঁ এয়া চাৰিও চাইডে বাগান আৰু এয়া চব ফটো ছেশ্যনত বিজি মানুহ মই সৰি পৰিম এইটো পানিছমেণ্ট পানিছমেণ্ট এইখনে হৈছে সেইখন জেগা য'ত মই আপোনালোকক কৈ আছিলোঁ যে ছেকেণ্ড জেগা এটাত যাম এইখনে হয় ছাগলী ফাৰ্মখন এই ছাগলী ফাৰ্মখন গভৰ্ণমেণ্ট ৰেকগনাইজ হয় আৰু এখন আছে চিলনী জানত আৰু ইয়াৰ মানে প্ৰাকৃতিক পৰিৱেশটো ইমানেই ধুনীয়া আৰু আপোনালোকে যদি কেতিয়াবা ভাবে যে চাবলৈ যাওঁ বুলি তেতিয়াহ'লে এই ফাৰ্মখনলৈ আপোনালোকে নিশ্চয় আহিব পাৰে চাওঁ বুলি ক'লে ইয়াত এইবিলাক ছাগলীৰ এইদৰে ঘৰ বনাই দিছে মানে বেলেগ বেলেগ প্ৰজাতিৰ হেৰি ছাগলীখিনি আপোনালোকে ৰ'দটোৰ কাৰণে ধৰিব পৰা নাই এইদৰে এনেকৈ পকাৰ ঘৰ বনাই দিছে বেলেগ বেলেগ প্ৰজাতিৰ ছাগলী এনেকৈ বেলেগ বেলেগকৈ দেখিছে নহয় ইমান ডাঙৰ ডাঙৰ ছাগলী তাৰপিছত এইখিনি চবৰ ব্ৰিডবিলাকৰ নামবিলাক বেলেগ বেলেগ হ'ব চাগে এইটো চাওক ছাগলীটো ইমান মৰম লগা কাণকেইখন চাওক কি ধুনীয়া এইটো চাওক এইটো ভেড়া পোৱালি দেখিছেনে এয়া আমি এতিয়া ভিতৰলৈ আহিছোঁ ভিতৰলৈ আহিব পাৰি এনেকৈ তেওঁলোকক তাহাঁতক কম্পাৰ্টমেণ্ট বনাই বনাই থয় এনেকৈ থাকে এইদৰে এইদৰে দেখিছে কিন্তু বহুত চাফাকৈ ৰাখিছে দেখিছে বিৰাট মৰম লগা আজা 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 এয়া চাওক ইয়াত এনেকৈ এইদৰে খাবলৈ দিয়ে সিহঁতক আৰু এইটো সৰু পোৱালি এটা ঐ আজা আজা সিহঁতৰ নোমটো বহুত ৱাও ইমান মৰম লগা এইটো মূৰটো ভয় খাইছে ভয় খালে সেইটো বিৰাট ধুনীয়া মূৰটো বগা বৰ ধুনীয়া লাগিছে ইয়াতো এইদৰে মাক পাইছে চা আৰু ইয়াতো খাবলৈ দি থৈছে এইটো ফ্ৰেণ্ডলি হয় এইটো বহুত ফ্ৰেণ্ডলি হয় খেলিবলৈ বিচাৰিছে ৱাও চাওক তাহাঁতৰ কাণকেইখন চাওক এয়া দেখিছে নহয় ই বহুত ফ্ৰেণ্ডলি হয় লৈ যাব পৰা হ'লে দিব নি এবাৰ কিনিব পাৰি নে পাৰি অঁ এইটো লৈ যাবলৈহে মন গৈছে মোৰ ছাগলী ফাৰ্ম দেখুৱালোঁ আপোনালোকক আৰু এতিয়া আমিও যাওঁ ঘৰলৈ গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু আমাৰ আহি পাওঁতে আচলতে দেৰি হ'ল গধূলি হৈ গ'ল পূৰা আন্ধাৰ হ'ল তাৰপিছত মই ফ্ৰেছ হৈ ল'লোঁ আৰু আজিৰ ব্লগটো আশা কৰোঁ আপোনালোকে ভাল পালে আৰু যদি ভাল পালে দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰো কৰি দিব আৰু মই আজি অলপহে দেখুৱালোঁ কাৰ্বি আংলঙৰ সেইখিনি কি আছে
আৰু বহুত দেখুৱাবলৈ আছে, বহুত আছে আৰু ইমান ধুনীয়া কাৰ্বি আংলংখন তো আপোনালোকে নিশ্চয় চাবলৈ আহিব পাৰে বহুত ধুনীয়া ধুনীয়া জেগা আছে ইয়াত আশা কৰোঁ আপোনালোকে আহিব ভাল পাব নিশ্চয় ভাল পাব আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ মই নেক্সট ভিডিঅ'ত লগ পাম টিল দেন বাই বাই